चिरां जिल्ला सिंनि दांतल पुलिस आउटपोस्टनि सिङाव मोनसे मुगैथाव जाथाय जालाङो। 14 बोसोर बैसोनि सासे बर' हिन्जावसाया गावनि न'आव सोमोनांथावै गोरलै खुदिया जोनोम होनायनि उनाव साब्रै दुथाङा जिनाहारि खालामनाय जाथाया सोराङाव फैयो। जाथायनि सोमोन्दै मिथिनो हानाय बादिब्ला चिरां जिल्ला सिंनि काजलगाव पुलिस थाना सिंनि साथाम आरो बङाइगाव पुलिस थाना सिंनि सेन्ट्रेल रेलवे कल'निनि गासै साब्रै दुथां सुबुङा 14 बोसोर बैसोनि सासे उन्दै बर' हिन्जावसाखौ जिनाहारि खालामनायनि उनाव हिन्जावसानि गोरबोआव थायो आरो सासे खुदिया जोनोम होयो। बे मुगैथाव जाथायजों सोमोन्दो थानाय साथाम दुथां सुबुंफोरखौ जायगानि सुबुङा सनिबारखालि हमनानै दांतल पुलिसनो गथायो। नाथाय गुबुन सासे दुथां सुबुङा खारखोमानानै दं। गुबुन फारसेथिं जिनाहारि खालामनाय दायनिगिरिखौ हमनो मोननाय खौरांखौ मिथिनाय उनाव हिन्जावसानि न'खर आरो गामिनि सुबुङा दांतल पुलिस आउटपस्टआव फैनानै दुंहाव थासारि खालामो। কি ঘটনা হৈছে আসলতে? আসলতে ঘটনাটো হৈছে আমাৰ নীলিবাৰী গাঁৱৰে এজন সৰু ছোৱালীক 4-5 জনে ৰেংগেপ কৰি লুকুৱাই থৈ দিছিলে। এইটো এতিয়া সৰু পোৱালি জন্মৰ পিছত বস্তুটো এই ঘটনাটো পোহৰলৈ আহিল আৰু কি। ইয়াৰ কাৰণে আজি পোহৰত অহাৰ কাৰণে আজি এই যে দাংতল থানাত মানে অলপ জনোৱা হৈছিলে। জনোৱাৰ পিছত যিকেইটা সৃষ্টিকাৰী মানে আসামী সিহঁতক ধৰি আনি ইয়াত লকাপত ভৰাই থোৱা হৈছিলে। এতিয়া বৰ্তমান কাজলগাঁৱত মেডিকেলত লৈ গৈছে, ছোৱালীজনকো লৈ গৈছে। ছোৱালীৰ যি সৰু পোৱালি জন্ম হৈছে এইটোকো লৈ গৈছে। এতিয়া মেডিকেলত ট্ৰিটমেণ্টৰ কাৰণে লৈ গৈছে আৰু কি। ছোৱালীগৰাকী কি স্বাভাৱিক আছিল না অলপ ছোৱালীজনী 14-15 বছৰৰ অলপ মেণ্টেল প্ৰব্লেম আছিল নেকি না স্বাভাৱিক আছিল? স্বাভাৱিক মেণ্টেল প্ৰব্লেম নাছিল। মানে বৰ্তমান এই ফাৰ্ষ্ট এইডত পঢ়ি আছে, এই NC ব্ৰহ্ম এম ই স্কুলত পঢ়ি আছিল। এই ছোৱালীজনে এনেকুৱা ঘটনা ঘটি আজি 9 মাহ আগত মানে ৰেংগেপ হৈছিল। গেংৰেপ এইটো হৈছিল। এইটো হৈ সিহঁতে কি জানে টকা পইচা দি মানে চুপাই ৰাখিছিল। এইটো ঘটনাটো কাহকো নকৰাৰ কাৰণে মানা কৰি থৈ দিছিল, দম দিয়া হৈছিল কথা। মানে এইটো ইমানখিনি সুধিব পোৱা নাই। যাই হওক, আমাৰ নীলিবাৰী গাঁৱৰে মানুহজন ছোৱালীজনী এই আসামী যেইজন আছিল সিহঁতে 4জন বুলি শুনিছোঁ। এতিয়া এজনৰ নামটো মোৰ মনত আছে। এইজনৰ নামটো হৈছে খাটিক কাছিম। এইকেইজন মানে সিহঁতে গেংৰেপ কৰিছে। এইটোৱেই আৰু মানে এতিয়া আমাক সুবিচাৰ লাগে, মানে সিহঁতে যাতে এনে সদায় কিবা মুক্ত নহয়, যাতে কঠোৰতম আইনগতভাৱে শাস্তি হ'ব লাগে, এইটোকে আমি কামনা কৰোঁ আৰু। ইমান ডাঙৰ ফেচ বরণের নাগা আমি শান্তি নহব মেডাম মানুষও লাগিব আইসিটো ট্রান্সফার কর আইসিটো ট্রান্সফার করিব আইসি ট্রান্সফার করিব
বেয়া ব্যৱহাৰ কৰি এতিয়া জন্ম হৈছে কোনে তুলিব এইটো কোনে তুলিব আজি ছোৱালী মুছলিম ল'ৰাটো বম দিছে কাটিব আমি আইনগতভাৱে ল'ৰাটোৰ এগেইনষ্টত যি শাস্তি দিব লাগে পক্সো এক্টত কি আছিলে ইমান সহজ কথা নহয় এইটো জামিনো নাই হৈ যাব আমি আপোনালোকে এফআইআৰখন দিয়ক বুজি পালে কথাটো যোনে এফআইআৰ দিব আমি এজ পাৰ ল যিটো ষ্ট্ৰিক্ট একশ্যন ল'ব লাগে আইনত যিমান ওপৰত একশ্যনটো ল'বলগীয়া আছে আমি সম্পূৰ্ণ ল'ব আৰু ইয়াৰ কিবা যদি এটা কথা মানে এইটো এজন